হে বাবা কৃষ্ণ প্ৰভু টকা পইচা যাতে জয় জয় হয় প্ৰভু কৃষ্ণ 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 মই থৈ দিওঁ আকৌ জ্বলাব পাৰিম হে ভগৱান কি মতা এটা যে মই পালো আৰু দেই কি মতা হে কি মতা ৰাম যতে ততে আহি ওলো আহি বুকুখন থেপিক থেপিক কৰি উঠে আজিকালি অকণমান টানি চলিব লাগিব তেতিয়াহে চলিব পাৰিম নহলে নহব মোৰ কথা শুনিবা পানী আনিলা দিয়া পইচাবিলাক অলপ টানি টুনি চলিব লাগিব লকডাউন তাতে আকৌ পইচা পাতি বহুত নাটনি হৈছে বস্তুৰ দাম বাঢ়িছে এই পানী দিয়া ভাত আৰু আলু পিটিকা বনাবা দেই এতিয়া দিয়া যোৱা এতিয়া দিয়া গৈ দাইল চাইল নবনাবা কিন্তু বহুত দাম মই আনিবলৈ নাই পিছত এতিয়া যোৱা তই আগতো ক'ত পালি ক'ত পালি তো তই কিনি আনিছ তই কেইটকা 5 টকা পইচা ক'ত পালি মায়ে দিছে আৰে মোক খলে কলিজাটো হা সেই আলহীয়ে আনিলে খোৱা বস্তুৱে চব আজি পৰা কিনি খাবি না নাখাওঁ ইহঁতে মোক দেখিছো হাতে খুৱাই মাৰিব কি কৰিছে আপুনি আকৌ এই মধুৰিটো কি কাৰণে শিকিব আহিলা হা চুৰ বুলিয়ে ভাবিছিলো মই মানে বজাৰত বেচিমগৈ বুলি ভাবিছিলো মধুৰিকেইটা শান্তি নাই খালি খাওঁ খাওঁ মূৰ্তি এই মানুহজোপা মানে শান্তি নাই টকা খৰচ সন্ধিয়াৰ কাৰণে 30 টকাই নাই এতিয়া মাথা মাৰি আছো ক'ত পাওঁ কি কবি শুনো ন হেৰি ক শুনো ফুটপাথৰ পৰা 20 টকা দি কিনি আনিছো মেলা চাব যাওঁতে মোৰ তাত আইডিয়া এটা আহিছে কি দিও ই আমাৰ গাঁও যে পেটলা বুঢ়া এই চিপচ বুঢ়া মধুম বেচে যে খৈও বেচে সি আমাৰ ঘৰৰ ওচৰৰ দোকানখনৰ পৰা 3 মাহ হ'ল বাকী কয় পইচাই নেকি পুথি এটা ওলাইছে যাবি বুদ্ধি কচোন এই ওলা মোক তাত কম উঠ মোৰ লগত আহ শুনিছানে এই আলহী দুজন আহিছিলে চাহৰ লগত দিবলৈ একো এটা নাই আপুনি যাওকচোন দোকানৰ পৰা কিবা এটা আনকগৈ সেই দিনটোত আলহী হাজাৰটা আহিব সেই চবকে কি বিস্কুট দি চাহ খোৱাবা নেকি তুমি যা চেনি দিবাই লগত আৰু কি দিব লাগে যা খালি চাহ দিয়া এই মানুহটোৰ লগত মানে আৰু নোৱাৰিছো আৰু দেই যা মাৰিব মানে মোক মই কোৱা নাছিলো আলহী আহিছে বুলি কৃষ্ণ কৃষ্ণ হে হ'ব দিয়া
চানাকেইটা খুটিয়াই দিয়া গ'ল হে ভগৱান এই মানুহজনৰ পৰা শান্তি নাই মানে দেই এয়াও 10 টকা চানা আছে যোৱা দিয়া গ'ল বিস্কুটখন থৈ দিম ঘৰতে চাহ খোৱাচোন কোৱাচোন এতিয়া কিবা কামত আহিলা আজি বিজনেছ Business? মানুহজনক মাতি দিয়া যোৱা অ হ'ব ধুনীয়া বাৰু বিজনেছ এটা আছে তোমালোক বহাচোন যাব মই মাতি দিম এই শিৱস্তৰ ঘৰত বিস্কুট মিক্সাৰ চব দিছিলে কথাটো কি ঐ আছলি হয় নহয় চাই লওঁ ৰ প্লাষ্টিকৰ নেকি ঠিক নাই প্লাষ্টিকৰ বা আছলি বুজিছ আছলি ঐ চাহত চেনি আছে নে চাচোন বা মিঠা আছে বুজিছ ই চিপত যে ঘৈণীয়েকজনী গম পাইছো ঘৈণীয়েকৰ কাৰণেহে খাবলৈ পাইছো কেইটামান লৈ যাম ৰ গোটেইকেইটা লৈ যাম খাব নোৱাৰিম আজি লাভৰ বিজনেছ লাইছোতো একদম পুৰা দি দিছে খাবলৈ খা খা ৰাতি নাস্তা অকল লৈ যাব লাগিব ফ্ৰীতে হ'ব হেৰি শুনিছানে আকৌ কি হ'ল মানে এই সোপা আকৌ ক'ৰ পৰা আনিলে খগেনৰ দোকানৰ পিছ চাইডে কৈ আছিলে খাই লৈ আহিলো বাপেকে কি কৰিবলৈ এই সোপা আনিছে আপুনি তুমি নুবুজিবা বিজনেছ অ এই ল'ৰা দুজনে আপোনাক এই বিজনেছৰ কথা ক'বলৈ ওলাই আহিছে আপোনাৰ ওচৰলৈ হেই তেনেহ'লে তোমাৰ প্ৰথমত কিয় কোৱা নাই হে কৃষ্ণ তোমালোক আহিলা অ কি বিজনেছ সুন্দৰ বিজনেছ সুন্দৰ বহুত টকা লাভ হয় আমি যে কৰি আছো গাড়ী 4চকীয়া দুখন বাইকটো দুদিনৰ মৰমে ফুলাম মানে এই মোকো দিবাচোন কৰিব অ সেইকাৰণেতো আহিছো এই খা খা এখন ধুনীয়া বনাইছে দেই বিজনেছটো বাৰু কথা পাতিম তোমালোকতো ইমান চেহেৰাটো ইমান নাই সেয়েহে মানে বিস্কুট চিস্কুট ইমান বেছি নাখাবা এখন খালে হ'ব দিয়া নোৱাৰো ন হেৰি কৰক আমি আৰু নাখাওঁ এইখিনিও বেছিয়ে হ'ব আৰু চাহ মানে মই অকমানে খাইছিলো আলহী চালহী আহিলে দি দিব পাৰিব মই খাই দিম দিয়া মই খাই দিম দেই আৰু হেৰি কথাখিনি কোৱাচোন এতিয়া বাকী কম বাৰু কোৱা কমাই খাব ঐ খুৱাইদেউ কমাই খাব নহবা ঢুকাই যাব একদম সঁচা কথা কৈছা দেই তুমি কিন্তু বৰ ভাল হে একদম লক্ষী দিয়া কোৱাচোন বিজনেছটো কথা কোৱা বিজনেছ ধুনীয়া বিজনেছ আপুনি বিশ্বাস কৰিব জানো কৰিম এই তোমালোকক বিশ্বাস কৰিলোহে আৰু মুঠতে মই বিশ্বাস কৰিলোৱে কোৱা কোৱা হেৰি 5,000 টকা এটা লাগিছিল 5,000 টকা ক'তনো আৰু পইচা সোপা আছে এই লকডাউন তাতে না পইচা পাতি নাই বুজিছা তোমালোকে মেনেজ কৰা মানে এইটো মানে বেচিম বুলি ভাবিছো এইটো কোনখন দেখিছে দেখোন শুনৰে মানে এইটো মই আপুনি চিনাকি মানুহ বিপদে আপদে সহায়ো কৰে সেইকাৰণে মই ভাবিছো আপুনি এইটো দাম 10,000 টকা একদম 100% শুন তোমালোকে মোক মিছা কথা কবা নেকি আৰু চাওকচোন বাৰু আপুনি হয় হয় শুন শুন হয় ন হয় হয় কিয় আপোনাক বেঙেনা দিম তেওঁ কিমান মান পালে দিম বুলি ভাবিছা 5,000 মান দিয়ক মোৰ 5,000 টকা এটা দৰকাৰ হৈ আছে 5,000 বেছি হৈছে পইচাও ইমান নাই তথাপিও টকা 2,000 দিম হ'ব নহ'লে হ'ব দিয়ক সঁচাকে হ'বতো তোমালোক বহুত ভাল মানুহ মই আহি আছো দেই ইয়াতো আৰু অকণ চাহ থাকিলে মই আহি আছো দেই বহা তোমালোক যোৱা যোৱা সোনকালে আহিবা পইচাটো ওলাব নে
পইচাটো পাব লাগে ছাৰ আমি মানে ফিল্ডতে আছো মানে এই গাড়ী দুখন যে আপোনাৰ নতুন মানুহ দুজনৰ গাড়ী দুখন মানে আজি ডেলিভাৰী দিব লাগিব তাতে মই ধৰক এই মানুহ লগৰ এটা ঘৰত আছো গৈ আছো পইচাটো পইচা হেৰি পালোগৈ যাওঁ এই গাড়ীত উঠিলো গাড়ী ষ্টাৰ্ট দিলো গৈছো বিজনেছটো পইচাটো মেইন আহিব বিজনেছটো কথা নকৰিলে যিবোৰ হ'ল ইমান দামী আঙুঠি এটা পালো তথাপিও বিজনেছ দহচোন চাহো গ'লে নেকি হয় জলদি পিন্ধো এটা নাকি হৈ থাকিলে মানে লাগে গ'ল ভাল বাচিলো দেই আজি চিপচ বুঢ়াৰ পৰা ভাল বাচিলো কৈ বুঢ়া যদি কম পাই কি হ'ব যিহে চিপচ বুঢ়া এই আঙুঠি যদি বাকচত ভৰালে নলিয়াই আৰু সি আজি ধুনীয়া পাৰ্টি হ'ব আপোনালোক ক'ত যায় আমি মাল খাই আহি আছো নেক্সট এপিছড বাই বাই